হেল্ল' বন্ধুসকল, আপোনালোকলৈ এটা মই নতুন খবৰ আনিছোঁ। আপোনালোকে আগত হয়তো ভোটাৰ কাৰ্ড ভেৰিফাই কৰি আছে, যিসকলো নাই হোৱা কৰি আছে হয়তো, কিন্তু চৰকাৰৰ নিৰ্দেশ মতে আৰু এটা কাম কৰিব দিছে। আপোনালোকৰ লগত থকা পান কাৰ্ডখন ভেৰিফাই কৰিব কৈছে। পান কাৰ্ডখন ভেৰিফাই কৰিব কৈছে কাৰণ আপোনালোকৰ যদি আধাৰ কাৰ্ড আছে, সেই আধাৰ কাৰ্ডৰ লগত পান কাৰ্ডখন লিংক কৰি দিব কৈছে। একেবাৰে সহজ কাম, মাত্ৰ আপুনি 1 মিনিটত কৰিব পাৰিব আপোনাৰ লগত থকা নিজৰ মোবাইলতেই। ঠিক আছে, আপোনালোকে মোৰ এই ভিডিঅ'টো শেষলৈকে চাব, নিশ্চয় কৰিব পাৰিব। ভিডিঅ'টো চোৱাৰ আগত ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে আপোনালোকৰ মোবাইলত থকা ক্ৰোম ব্ৰাউজাৰটো ফাৰ্ষ্ট টাইম অ'পেন কৰিব। মই ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰিছোঁ। ইয়াত আপুনি চাৰ্চ কৰি দিব ই ফিলিংছ চাৰ্চ কৰি দিব। তলত দেখিছে এনেকুৱা এখন পেজ খোলা খাইছে, ইনকম টেক্স ডিপাৰ্টমেণ্ট। প্ৰথমত যোনটো লিংক আছে এই লিংকটোত ক্লিক কৰিব। লিংকটোত ক্লিক কৰাৰ পাছত আপুনি এনেকুৱা এখন পেজ দেখি পাব, দেখিছে এড এটা আহিছে। আপুনি এই এডটো ক্ল'জ কৰি দিব। ইয়াত দেখিছে তলত স্ক্ৰল ডাউন কৰিব, ইয়াত তলত দেখিছে ভেৰিফাই ইয়ৰ পান ডিটেইলছ, ইয়াত ক্লিক কৰি দিব। ইয়াত দেখিছে আপোনাৰ ভেৰিফাই ইয়ৰ পান, ইয়াত মানে আপোনাৰ পান কাৰ্ডৰ ডিটেইলছখিনি খুজিছে। আপোনাৰ পান কাৰ্ডখন অৰিজিনেল নে ডুপ্লিকেট সেইটো আপুনি ইয়াত গম পাব। বহুতো ডুপ্লিকেটো থাকে, সেইকাৰণে মই ইয়াৰ পান কাৰ্ডৰ ডিটেইলছখিনি দিছোঁ। ফাৰ্ষ্ট আছে পান কাৰ্ডৰ নাম্বাৰটো তাৰপিছত পান কাৰ্ডত যোনটো নাম আছে সেই নামটো দিব, কেপিটেল লেটাৰ দিব আপোনালোকে। আৰু আপোনালোকে পান কাৰ্ডৰ যোনটো ডেট অফ বাৰ্থ আছে সেই ডেট অফ বাৰ্থটো ইয়াত দি দিব। তাৰপিছত আছে আপোনালোকৰ ষ্টেটাছ, মানে আপোনালোকৰ পান কাৰ্ডখন আপোনাৰ ওচৰত আছেনে, ক'ৰবাত কোম্পানীৰ হয়নে গভাৰ্ণমেণ্টৰ ওচৰত আছে সেইটো কৈছে। মানে আপোনাৰ নিজৰ পান কাৰ্ডটো একচুৱেলি চবৰ নিজৰ ওচৰত থাকে। ইয়াত ইণ্ডিভিজুৱেলত ক্লিক কৰি দিব, চবৰে ছেম হ'ব, এইটো ইণ্ডিভিজুৱেলো হ'ব। আৰু তলত কেপচাটো মাৰি দিব। কেপচাটো মৰাৰ পাছত আপুনি তলত দেখিছে ইয়াত ছাবমিট, এই ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ পাছত দেখিছে ভেৰিফাই ইয়ৰ পান, মানে মোৰ পান কাৰ্ডখন অৰিজিনেল ভেৰিফাই হৈ আছে। দেখিছে পান ইজ এক্টিভ এণ্ড দ্য ডিটেইলছ আৰ মেচিং উইথ পান ডাটাবেছ। দেখিছে মোৰ পান কাৰ্ডখন ডাটাবেছ হৈ আছে। আৰু আপুনি আধাৰ কাৰ্ডৰ লগত কেনেকৈ লিংক কৰিব পান কাৰ্ডখন, দেখিছে আপুনি এই ওপৰত দেখিছে হোম, এই হোমত ক্লিক কৰিব। হোমত ক্লিক কৰাৰ পাছত আপুনি ফাৰ্ষ্টত যোনটো পেজ খুলিছিলে আপুনি সেই পেজটো খোলা পাব, এইটো ক্ল'জ কৰি দিব। আৰু এই তলত দেখিছে লিংক আধাৰ, এই লিংক আধাৰত ক্লিক কৰিব। লিংক আধাৰত ক্লিক কৰাৰ পাছত দেখিছে এনেকুৱা এখন পেজ দেখি পাইছে, লিংক আধাৰ। আপোনালোকে ইয়াত আধাৰ কাৰ্ডৰ ডিটেইলছখিনি দিব লাগিব। ফাৰ্ষ্ট টাইম আপুনি পান কাৰ্ড দিব, পান কাৰ্ডৰ নাম্বাৰটো দি দিব, আধাৰ কাৰ্ড নাম্বাৰ, নেম এজ পাৰ আধাৰ, আধাৰ কাৰ্ডত যোনটো নাম আছে সেইটো দিব, এইটো টিক কৰি দিব আপোনালোকে। আৰু কেপচাটো মাৰি কিনি এই ৰিকুৱেষ্ট OTP এইটো টিক কৰি দিব। তাৰপিছত আপোনাৰ তলত মোবাইল নাম্বাৰ দিবলৈ আহিব। তাৰপিছত কি কৰিব, আপুনি লিংক আধাৰত ক্লিক কৰি দিব। লিংক আধাৰত ক্লিক কৰাৰ পাছত আপোনাৰ আধাৰ কাৰ্ডখন অলৰেডি পান কাৰ্ডৰ লগত লিংক হৈ যাব। ইমানখিনিয়ে কাম আছিল বন্ধুসকল। মোৰ ভিডিঅ' চাই কেনে লাগিল, যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মই আপোনালোকলৈ নতুন ভিডিঅ' আনি থাকিম। ইয়াৰ কিন্তু এতিয়ালৈকে লাষ্ট ডেট দিয়া নাই। লাষ্ট ডেট দিলে আপোনালোকলৈ আৰু এটা মই নতুন ভিডিঅ' বনাম। থেংক ইউ ছ' মাছ।